নমস্কাৰ ৰাইজ, আমাৰ বাবে বহুত দুখৰ কথা এইটোৱে যে বৰ্তমান গাহৰিৰ বজাৰখন একেবাৰে বেয়া। আজি গেঞ্জি পিন্ধি আপোনালোকৰ সন্মুখত আহিলোঁ। ৰাতিপুৱা উঠিছোঁ, মুখ ধোৱাই নাই এতিয়াও। মানে দুখৰ কথাবিলাক ক'বৰ বাবে ৰাতিপুৱা সোনকালে মনত পৰে, কাৰণ ৰাতি এইবিলাক কথাই ভাবি থকা যায় বেছিভাগ। তাৰ বাবে ৰাতিপুৱাই কথাবিলাক মনত পৰে। আমাৰ বাবে বহুত দুখৰ কথা, বৰ্তমান গাহৰিৰ মাৰ্কেটখন একেবাৰে বেয়া। ডাঙৰ গাহৰিৰো, মাংসৰ গাহৰিবিলাকৰো তেনেকুৱা দাম নাই। লগতে পোৱালিবিলাকতো বিক্ৰী কৰিব পৰাই নাই, কাৰণ পোৱালিৰ দামটো একেবাৰে বেয়া। এতিয়া মোৰ কেইটামান F1 পোৱালি আছে আৰু লোকেল পোৱালি আছে। যদি কোনোবাই কিনিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই পোৱালিকেইটা আপোনালোকক দেখুৱাই দিছোঁ। গতিকে এনেকৈ হ'লে মানে আমি গাহৰি পালন কৰা বন্ধই কৰিব লাগিব চাগে, কাৰণ সিহঁতৰ দানাৰ নামত যিমান খৰচ হয়। মই এটা ভিডিঅ'ত গান এটা বনাইছিলোঁ, আপোনালোকে গানটো যদি চোৱা নাই চাবলৈ গম পাব। দানাবোৰৰ দাম মানে সদায় বাঢ়িয়ে থাকে, কিন্তু আমাৰ মাংসৰ দামটো আৰু সদায় কমিয়ে থাকে, বা পোৱালিৰ দামবিলাক সদায় কমিয়ে থাকে। তেনেকুৱা এটা পৰ্যায় আহি পৰিছে। এতিয়া চৰকাৰে কৈছে বাৰু যে গাহৰি পালন কৰিব পাৰে, এইটো কোনো কোম্পানীৰ আণ্ডাৰত নিদিওঁ। কিন্তু নিদিলে কি হ'ব, আমি যদি উচিত মূল্যটো নাপাওঁ, বাহিৰৰ গাহৰিবিলাক যদি অহাটো চলি থাকে, আমাৰ চলোৱা গাহৰিবিলাক বিক্ৰী কৰা আমি সুবিধা নাপাওঁ হৈ যাওঁ, বা দামটো বেছি নাপাওঁ। তেনেকুৱা ক্ষেত্ৰত বাহিৰত মই ভাবোঁ বাহিৰত চাগে দানাবিলাকৰ দামো বহুত কম, কিন্তু আমাৰ ইয়াত দানাবিলাকৰ দাম সেই তুলনাত বহুত বেছি। তাৰ বাবে আৰু আমাৰ লাভ কৰাৰ হেৰিটো অসুবিধা হৈ যায়। মানে আমি গাহৰিটোক যিমান খুৱাব লাগে সেইমতে সেই তুলনাত আমি সেই দামটো নাপাওঁ। আৰু বাহিৰত কি হয়, আপোনাৰ দানাবিলাকৰ দামো কম, ঠিক তেনেকৈ সিহঁতে ধুনীয়া ছাপ্লাইৰো সুবিধা পাইছে। সেইটো বাহিৰত দূৰত ছাপ্লাই দিয়ে। এতিয়া আমি সেই সুবিধাখিনি নাপাওঁ বাবে আমাৰ আৰু বহুত বেয়া অৱস্থা হৈ যায়। মানে আমি উচিত মূল্যটো নাপাওঁ। যি নহওক, মোৰ পোৱালিকেইটা বিক্ৰী কৰিব পৰা হৈছে, আপোনালোকক মই দেখুৱাই আছোঁ, চাই লওক। যদি কোনোবাই কিনিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মই স্ক্ৰীণত আপোনালোকক নম্বৰটো দি দিছোঁ। ইয়াতে হোৱাটছএপো কৰিব পাৰে বা ফোনো কৰিব পাৰে। মোৰ ঘৰটো হ'ল আপোনাৰ কামৰূপ জিলাৰ ছয়গাঁৱত, গুৱাহাটীৰ জালুকবাৰীৰ পৰা আপোনাৰ গোৱালপাৰা লাইনত 35 কিলোমিটাৰ আহিলে ছয়গাঁও পায়। আৰু ছয়গাঁৱৰ পৰা অকণমান আহিলে মোৰ ঘৰটো পায় বাৰু, বেছি ভিতৰত নহয়। যি নহওক, আহক পোৱালিকেইটা চাই লওক। পাৰিলে আপোনালোকে বজাৰৰ পোৱালি নিকিনিব, কাৰণ বজাৰৰ পোৱালিবিলাকত একো ৰিস্ক ল'ব নোৱাৰি। কেতিয়াবা হঠাতে বেমাৰ আজাৰ থকা পোৱালি আহি যায় বজাৰত, আৰু কিছুমান মানে মেডিচিন খুৱাই পেলাই কিছুমানে বজাৰত বিক্ৰী কৰিব আনে। সকলো পোৱালি তেনেকুৱা নহয় বাৰু, কাৰ ভাগ্যত কি থাকে একোতো ঠিক নাই। গতিকে পাৰিলে ঘৰুৱা মানুহৰ পৰা কিনিব, মোৰ পৰা কিনিলেও কিনিব, নিকিনিলেও নাই। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। এই যে F1 পোৱালিকেইটা দেখি আছে, এইকেইটা মই একেবাৰে কম দামত দিবলৈ ওলাইছোঁ, কাৰণ বৰ্তমান মাৰ্কেটখনো বহুত বেয়া। বহুত ভাল জাতৰ পোৱালি, সিহঁতৰ বয়স এতিয়া মোটামুটি 1 মাহ 40 দিনমান হৈছে, কিন্তু 4টামান মোটামুটি ধুনীয়া ডাঙৰ হৈছে, বিক্ৰী কৰিব পৰা হৈ গৈছে। দানা খোৱা আৰম্ভ কৰিছে, মানে এসপ্তাহমান হ'ল দানা খোৱা আৰম্ভ কৰিছে। 4টা ধুনীয়া ডাঙৰ হৈছে। বাকী টোটেল 12টা চানা আছে। 12টা চানাৰ 8টা অকণমান সৰু আছে, মানে 2টা মাকৰ হয়। এইটো মাকৰ মানে 8টা পোৱালি আছিল, আৰু এইটোৰ টোটেল 10টা হৈছিল, কিন্তু 10টাৰ 4টা ৰৈছে। কিবা এটা ভুলৰ কাৰণে মোৰ বাকীকেইটা মৃত্যু হৈছে। বাকী এইটোৰ যিহেতু 4টা পোৱালি, গাখীৰ চাখীৰ ধুনীয়াকৈ খাব পায়, সেইকাৰণে সেইকেইটা ধুনীয়া সোনকালে ডাঙৰ হৈছে। 1 মাহ 40 দিন হৈছে বয়স। একেবাৰে কম দামত দিম। যদি কোনোবাক লাগে স্ক্ৰীণত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰিব, নাইবা মোক হোৱাটছএপ কৰিব। আৰু কেইটামান লোকেল পোৱালি আছে, লোকেল পোৱালিকেইটা আপোনালোকক দেখুৱাইছোঁ। এই আগৰ ফাৰ্মখনত আছে। এইটো এটা লোকেল, এইটো মাকৰ লগত আছে, সেইকাৰণে ই ধুনীয়া ডাঙৰ হৈ গ'ল। বহুত সৰুৱে আছিল এইটো, তাৰ বাবে মাকৰ পৰা আঁতৰোৱা নাছিলোঁ। এইকেইটাৰ বয়স মোটামুটি 2 মাহ হৈছে। এইটো এটা, আৰু ইয়াতে আছে এইটো এটা। এইটো মানে সেইখনত আছিল, কোনোবাটো ফুটাই দি ওলাই আহিছিল, এতিয়া যাব নোৱাৰা হৈ গৈছে, সিহঁতৰ লগতে আছে। আৰু এই 4টা, টোটেল 6টা এই লোকেল পোৱালি, ধুনীয়া ডাঙৰ হৈছে। কোনোবাই যদি লোকেল গাহৰি পুহিম বুলি ভাবি আছে, ল'ব পাৰে। ইয়াতে কিন্তু মাইকী এটাহে আছে 6টাৰ, এটা নে 2টা আছে চাগে। বাকী 4টা মতা নে 5টা মতা, এনেকুৱা। এইকেইটাও বিক্ৰী কৰিব পৰা হৈ গৈছে। বহুত কম দামত দি দিম। মাৰ্কেটটো বৰ্তমান বহুত বেয়া। যদি কোনোবা পোৱালি লাগে মোক হোৱাটছএপ কৰিব, নাইবা ফোন কৰিব দাম চাম জনাৰ বাবে। আৰু মোৰ জেগাটো হ'ল আপোনাৰ
এই কামৰূপ জিলাৰ 6 গাঁৱত মোটামুটি আপোনাৰ জালুকবাৰীৰ পৰা 35 কিলোমিটাৰ গোৱালপাৰা ছাইডত আহিব লাগে। 1 ঘণ্টা ৰাস্তা জালুকবাৰীৰ পৰা। যদি কোনোবাই ল'ব বিচাৰে মোক যোগাযোগ কৰিব। আৰু যদি কোনোবাই একেলগে বহুতকেইটা পোৱালি লয় তেতিয়াহ'লে মই গুৱাহাটীলৈ দিয়াৰ ব্যৱস্থা কৰি দিম, কিন্তু এটা দুটা পোৱালিৰ বাবে মই ব্যৱস্থা কৰিব নোৱাৰিম। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।